30 মাৰ্চ 2020 দুপৰীয়া 12 বজালৈ অৰ্থাৎ আজি দুপৰীয়া 12 বজালৈকে কৰোনা ভাইৰাছ সম্পৰ্কে যিখিনি খবৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে সেইখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আমেৰিকাত প্ৰায় 1.5 লক্ষাধিক লোকৰ দেহত কোভিড-19, ইটালী, স্পেইন, ইংলেণ্ডতো অভাৱনীয় পৰিস্থিতি। বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 7,23,344 গৰাকী। মৃত্যু হোৱা লোকৰ সংখ্যা 33,993 জন। আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছে ইটালীত 10,779 জন। তললৈ যাবলৈ চেষ্টা কৰিছোঁ। তলত আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছে আমেৰিকাত। আমেৰিকাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 1,42,735 গৰাকী। কৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য। আমেৰিকাত মৃত্যু হৈছে এতিয়ালৈকে 2,488 গৰাকী। ইটালীত হৈছে 10,779 গৰাকী। চীনত 3,304 গৰাকী। স্পেইনত হৈছে 6,803 গৰাকী। ইৰাণত 2,640 গৰাকী। ইংলেণ্ডত 1,228 জন। ঠিক একেদৰে ফ্ৰান্সত এতিয়ালৈকে মৃত্যুৰ সংখ্যা হৈছে 2,606 গৰাকী। বাংলাদেশত 5 গৰাকী। পাকিস্তানত 18, নেপালত 0। এতিয়ালৈকে নেপালত কৰোনা ভাইৰাছ আক্ৰান্ত অথবা মৃত্যু হোৱা নাই। ৰাছিয়াত 8 জন, গ্ৰীচত 39 জন, জাপানত 54 জন আৰু ভাৰতত বৰ্তমান মৃত্যুৰ সংখ্যা হৈছে 29 জন। তললৈ আহিছোঁ। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 1,173 জন। বৰ্তমানলৈকে অৰ্থাৎ 30 মাৰ্চ দুপৰীয়া 12 বজালৈকে ভাৰতত আক্ৰান্তৰ সংখ্যা 1,173 গৰাকী। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত লোকৰ সংখ্যা 29 জন। আৰু ভাৰতৰ বিভিন্ন ৰাজ্যসমূহত কিমানজন লোক আক্ৰান্ত হৈছে সেই সম্পৰ্কে ইয়াত উল্লেখ কৰিম। কেৰালাত বৰ্তমানলৈকে আক্ৰান্ত হৈছে 202 গৰাকী। মহাৰাষ্ট্ৰত 215 জন। কৰ্ণাটকত 83, তেলেংগানাত 70, উত্তৰ প্ৰদেশত 72, গুজৰাটত 69, ৰাজস্থানত 60 গৰাকী, তামিলনাডুত 50, দিল্লীত 72, পঞ্জাৱত 39, হাৰিয়ানাত 35, মধ্যপ্ৰদেশত 47। তললৈ আহিছোঁ। জম্মু কাশ্মীৰত হৈছে 41 গৰাকী, পশ্চিমবংগ 21, বিহাৰত 15, অন্ধ্ৰপ্ৰদেশত 23, লাডাখত 1, আন্দামান নিকোবৰ 10, ছত্তীশগড়ত 8, চণ্ডীগড়ত 8, ছত্তীশগড়ত 7, উত্তৰাখণ্ডত 7, গোৱা 5, হিমাচল প্ৰদেশ 3, উৰিষ্যাত 3। ইয়াৰ পিছত আহিছোঁ উৰিষ্যাত 3, মণিপুৰত 1, মিজোৰাম 1, পণ্ডিচেৰীত 1।